জনসাধাৰণে আপোনালোকৰ যিবিলাক মানে আচলতে যিখিনি মানে আপোনালোকে মানুহক আমোদ দি থাকে সেইখিনি আচলতে চবে গ্ৰহণ কৰা চবে ভাল পায়। এক নম্বৰ কথা। ২ নম্বৰ কথা, এটা জনগোষ্ঠীক আপোনালোকে এনেধৰণে তাচ্ছিল্য কৰাটো আচলতে এইটো ভাল কথা নহয়। ২ নম্বৰ কথা। ৩ নম্বৰ কথা, এটা জাতিক যদি আপোনালোকে বেয়া পায় কাৰণে চাগে আপোনালোকে এনেধৰণৰ শব্দ মুখৰ পৰা ওলাইছে। ৩ নম্বৰ প্ৰশ্ন, আচলতে চাওক এই বিষয়বিলাক এই বিষয়টো এইটো মানে বহুত মানে গুৰুত্বপূৰ্ণ বিষয়। আচলতে মই বস্তুটো পালো, মই খুব ইউটিউবত অথনি মই তোমাৰ এইটো মই চাইছো ইউটিউবত, মই বহুতবাৰ মই মানে ৰিভাইজ কৰি চাইছো। তাৰ মই মানে প্ৰথম ফেচবুকত পাই পেলাই মই সেইটো চাৰ্চ কৰিলো। চাৰ্চ কৰাৰ পিছত মই লগালগ যেতিয়া বস্তু পালো মোৰ মানে মাথা চটকি গ'ল। দাদা চাওক, এতিয়া জানি বুজিটো কেতিয়া ভুল কৰা নাই, এতিয়া মানে এতিয়া ধৰক অজানিতে হৈ গ'ল আৰু আপুনি এটা কথা চিন্তা কৰক, তেনেকুৱা ষ্টাইল কৰে নেকি? আপোনাৰ পৰা জানিব বিচাৰিছো, কওকচোন। কোনো জাতিক লৈ কেতিয়াও বেয়াকে নাভাবো আৰু আজিলৈকে কথাটো ভবা নাই হয়। যদিহে প্ৰকৃততে আগত নাভাবিল, আগত যদি ভবা নাছিলে তেতিয়াতো বেলেগ আৰু জনগোষ্ঠী আছে। অসমতো অকল এটা জনগোষ্ঠী নাই ন, বহুত জনগোষ্ঠী আছে, কিন্তু বেলেগক কিয় কথা নকলে? মোৰতো বহুত আছে তেনেকুৱা ধৰণৰ। অসমৰ জনসাধাৰণে আপোনালোকৰ যিবিলাক মানে আচলতে যিখিনি মানে আপোনালোকে মানুহক আমোদ দি থাকে সেইখিনি আচলতে চবে গ্ৰহণ কৰা চবে ভাল পায়। ১ নম্বৰ কথা। ২ নম্বৰ কথা, এটা জনগোষ্ঠীক আপোনালোকে এনেধৰণে তাচ্ছিল্য কৰাটো আচলতে এইটো ভাল কথা নহয়। ২ নম্বৰ কথা। ৩ নম্বৰ, মহেন্দ্ৰ হাজৰিকাৰ পৰা ধৰি আৰু বেলেগ আৰু নকয় আৰু তেনেকুৱা এটা ইমান হেৰি মানুহক আজি ভূপেন হাজৰিকাক আপোনালোকে টিচিং কৰিছে, সতী ৰাধিকাক টিচিং